হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিলোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ এলকে শৰ্মা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক অসমীয়া থলুৱা খাদ্য দেখুৱাবলৈ ওলাইছোঁ, মানে থলুৱা ৰেচিপি। আজি মই ইয়াতে মানিমুনি ৰাখি দিছোঁ। এয়া ভালদৰে চফা কৰি পেলাই পানীত অলপ সময় তিয়াই ৰাখিছোঁ, যাতে ইয়াৰ পৰা যিটো লেতেৰা আছে, ধূলি লাগি থাকে, সেইবোৰ যাতে চফা হৈ যায়। এবাৰ ধুই লৈছোঁ আৰু অলপ সময় তিয়াই ৰাখিছোঁ। আৰু দিবৰ কাৰণে মই ইয়াতে ৰাখি দিছোঁ ৰঙালাও, নহৰু, শুকান জলকীয়া, পাঁচফোৰণ আৰু বইল কৰি থোৱা আলু। এইখিনি মই বইল কৰি ৰাখিছোঁ, আপোনালোকক দেখুৱাই দি আছোঁ। এয়া ভাঙি গৈছে, দেখিছেনে? এয়া বইল কৰি ৰাখিছোঁ। এতিয়া ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এয়া মাছখিনিও ফ্ৰাই কৰি ৰাখিছোঁ, কিদৰে বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে মই মানিমুনিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি অলপমান পেষ্ট কৰি পেলাই ইয়াৰ ৰসটো উলিয়াই ল'ব লাগিব, যিহেতু ইয়াৰ সিঠাটো দৰকাৰ নাই। ইয়াৰে ৰসটো উলিয়াই ল'ম। প্ৰথমে এইখিনি মই গ্ৰাইণ্ডাৰত পেষ্ট কৰি লওঁ। এয়া মই ৰসখিনি ওলাই ল'লোঁ আৰু লগতে আলুখিনি অলপমান ভাঙি লৈছোঁ, যাতে বনাওঁতে সুবিধা হয়। আৰু আপোনালোকে শুকান জলকীয়াৰ নিদি পেলাই কেঁচা জলকীয়াও দিব পাৰে। মই শুকান জলকীয়াই দিলোঁ 3টা। আপোনালোকে যিটো দিব বিচাৰে, কেঁচা জলকীয়া যদি দিব বিচাৰে তেতিয়াহ'লে দিব পাৰে। এতিয়া আহকচোন ৰেচিপিটোলৈ যাওঁ। এয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ, লগতে সৰিয়হৰ তেল দি দিছোঁ। তেল বেছি নিদিওঁ, যিহেতু এই ৰেচিপিটোত বেছি তেল নালাগে, সেইবাবে বেছি তেল দিব নালাগে আপোনালোকে। মই ইয়াতে 2 চামুচ তেল দিছোঁ। মোৰ তেলখিনি গৰম হৈ গৈছে, কাৰণ কেৰাহীটো যিহেতু আগতেই মই পাতি ৰাখিছিলোঁ। এতিয়া মই শুকান জলকীয়া দি দিম, লগতে পাঁচফোৰণ কেইটাও ইয়াতে দি দিম। মোৰ পাঁচফোৰণ কেইটা ভালদৰে ফুটি গৈছে। এতিয়া মই ইয়াতে থেতেলিয়াই থোৱা নহৰুখিনি দি দিলোঁ। এতিয়া মই ইয়াতে দি দিম হালধিৰ গুড়ি। হালধিৰ গুড়ি বেছি নিদিওঁ, অলপ দিছোঁ, আধা চামুচ দিছোঁ। লগতে এতিয়া মই কাটি থোৱা ৰঙালাওখিনি দি দিলোঁ। এতিয়া ভালদৰে এইখিনি ভাজি ল'ম। তাৰপিছতে বইল কৰি থোৱা আলুখিনি ইয়াতে মই দি দিম। এতিয়া মই ইয়াতে সোৱাদ অনুসাৰে নিমখ দি দিম। নিমখ 1 চামুচ দিলোঁ আৰু অলপমান এড কৰি দিম। আৰু লগতে বইল কৰি থোৱা আলুখিনিও ইয়াতে মই দি দিম, একেলগে ভাজি ল'ম। এতিয়া ইয়াতে মই অলপমান পানী দি দিম। ফ্ৰেণ্ডছ, মই আজি আকৌ পকা বগৰীৰ মিঠা আচাৰ বনাইছোঁ, কাৰণ যিহেতু বনোৱাৰ কাৰণে মোক অনুৰোধ কৰিছে যে এই বগৰীৰ আচাৰটো আকৌ লাগে, মানে তেওঁলোকক দিয়াৰ কাৰণে মই বনাইছোঁ। এয়া 2 জেগাত ৰাখি দিছোঁ, ঠাণ্ডা হ'বলৈ দিছোঁ। বৈয়ামত ভৰাব লাগিব। আপোনালোকক যদি দৰকাৰ হয় কমেণ্টত জনাব, মই নিশ্চয় আপোনালোকৰ কাৰণে এইখিনি। এয়া দেখিছেনে? খুব সোৱাদ লাগে, এইদৰে বনাই চাবচোন, বহুত ভাল লাগে খাই কেনে। এতিয়া ব'লকচোন ৰেচিপিটোলৈ যাওঁ। মোৰ এইখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে মানিমুনিৰ ৰসখিনি দি দিম, যাতে ভালদৰে এইখিনি উতলে আৰু ইয়াৰ কেঁচা ভাৱটো যাতে গুচি যায়। এতিয়া মই ইয়াতে 5 মিনিটমান এইখিনি ভালকৈ উতলিবলৈ দিম। এতিয়া ঢাকন দি ৰাখিম। এয়া মোৰ আঞ্জাখন উতলি গৈছে। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াতে দি দিম। এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম, যাতে আঞ্জাৰ ফ্লেভাৰটো মাছৰ লগত সোমাই পৰে। আৰু অলপ সময় মই ঢাকন দি ৰাখিম, 2-3 মিনিটমান। একেলগে মই ইয়াতে যিহেতু আঞ্জাখন হৈ গৈছে, এতিয়া মই ধনিয়া পাত দি দিলোঁ।
একেবাৰে প্লেটিং কৰি পালে আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, মোৰ মানিমুনিৰ সৈতে বনোৱা লোকেল মাছৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। দেখিলেনে? কালাৰটো খুবেই সুন্দৰ আহিছে। ৰেচিপিটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু এইদৰে নতুন নতুন ৰেচিপি যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব, কাৰণ তেতিয়াহে আপোনালোকে নতুন নতুন ৰেচিপিবোৰ পাই থাকিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। সকলোৱে ভালে থাকিব। আজিলৈ আহিলোঁ। থেংক ইউ। বাই বাই।